নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক উপস্থাপন কৰিছোঁ দশম শ্ৰেণীৰ প্ৰথমটো অসমীয়া লেছন বৰগীতৰ সকলোখিনি প্ৰশ্নৰ যিখিনি আপোনালোকৰ পাঠটোত আছে। চ' অনুৰোধ কৰিম সম্পূৰ্ণভাৱে আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল লাগে আপোনালোকে উপকৃত হোৱা অলপ হ'লেও লাইক কৰিবা, চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। তেনেহ'লে আহা বন্ধুসকল, আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই 괡ঃ আৰু তোমালোকে চাই আছা তুৰি অসম লাৰ্ণাৰ ইউটিউব চেনেল। ভাৱ বিষয়ক 1 নম্বৰ লিখা হৈছে চমুকৈ প্ৰশ্ন উত্তৰ দিয়া। ক নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰটো হ'ব কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। খটো কৈছে সনক সনন্দ যোগী যাহাক কঢ়িয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো হ'ব সনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। গটো লিখা আছে কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ঘটো আছে বৰগীতটি কোনে ৰচনা কৰা? বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। উঙটো কৈছে বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম চটো কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ হ'ব কবিয়ে ভগৱানক বান্ধৱ বুলি সম্বোধন কৰিছে। দ্বিতীয় চটো মো পাশ মানে কি? উত্তৰ হ'ব মো পাশ মানে মায়াৰ বন্ধন। তাৰপাছত 2 নম্বৰ কৈছে বৰগীতটিৰ মূল ভাৱ লিখা। মূল ভাৱ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ বসন্ত বন্ধ বৰগীতটি এটি উৎকৃষ্ট ভক্তিৰ ৰক্ষাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাৱ ব্যক্ত কৰিছে। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্বৰ ব্ৰহ্মাণ্ড গৰাকী বুলি জ্ঞান কৰি তেওঁৰ শ্ৰীচৰণত শৰণ লৈছে। তেওঁ মানৱৰূপী ভগৱান শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে যাতে কৃষ্ণই তেওঁক জীৱনে মৰণে কেতিয়াও নেৰে। কবিৰ মতে এই সংসাৰখন মায়াময়। এই সংসাৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেওঁ যে আমাৰ মুক্তি পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। কিন্তু কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, দয়া কৰি আমাক এই মায়ামোহৰ পৰা পৰিত্ৰাণ কৰা, আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিত মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভক্তিত্ব ভগৱন্ত লৰে। ভক্তসকলে অজানিতে নানা ভুল ভ্ৰান্তি কৰে, কিন্তু ভগৱানে এই সকলোবোৰ ভুল ভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কবিৰ মতে কৃপাৰ সাগৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই। 3 নম্বৰটো কৈছে বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া। তো তোমালোকে নিজৰ মতে লিখিলেও হ'ব, কিন্তু মই ইয়াত দি দিছোঁ। তো পাঠটো যেনেদৰে আছে তেনেকৈ দিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলা নাৰায়ণপুৰৰ লেটেকী পুখুৰীত 1498 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰু পদাঙ্ককে অনুসৰণ কৰি বাৰাদি গণকাকচি সুন্দৰী দিয়া ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজন মহাপুৰুষগুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ, সূত্ৰ তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী, নাম মালিকা, নাট অৰ্জুন ভজন বা দধিমথন, ঝুমুৰা চুৰ ধৰা পিম্পিয়া গুচোৱা, ভূমি লুটোৱা ভোজন বিহাৰ। 4 নম্বৰ ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপায়ন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উক্ত বৰগীত পাখিৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে। চ' তোমালোকে ইয়াত লক্ষ্য কৰিবা যে ব্যাখ্যা যদি তোমালোকে কৰিব দিয়ে, তোমালোকে ব্যাখ্যাটো যদি নাজানা দেন তোমালোকে এই প্ৰথমটো যিটো আছে উক্ত বৰগীত পাখি আমাৰ পাঠ্যপুথি, যদি তোমালোকে এনেদৰে লিখি থৈ আহা এইটোৱে উত্তৰটো, বা এনেদৰে যদি অলপমান হ'লেও যদি তোমালোকে এনেকৈ লিখি থৈ আহা দেন তোমালোকে 2 বা 3 মাৰ্কছ পাবলৈ সক্ষম বা। চ' তোমালোকে পৰীক্ষাত এনেকৈ অকণমান হ'লেও লিখি থৈ আহিবা যে কবিতাটো ক'ৰ পৰা তোলা হৈছে। তাৰপাছত কৈছে উক্ত বৰগীত পাখিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে। ইয়াত মহাপুৰুষজনে কৈছে যে সহস্ৰ দেৱ দেৱতাই
ভগৱানৰ মহিমা বুজি নাপায় কাৰণ তেওঁ মহিমা অপাৰ সীমাহীন যাৰ চকুৰ প্ৰচাৰতে এই বিশ্ব ব্ৰহ্মাণ্ড চলে যি সকলোতে বিৰাজমান মহাপুৰুষজনে নিজক অতি সাধাৰণ ব্যক্তি বুলি ভাবে আৰু সেয়েহে তেওঁ ভগৱানৰ অপাৰ মহিমাৰ কথা একো বুজি নাপায় আৰু সেয়েহে ভগৱানৰ চৰণত শৰণ লৈছে সো এডোখৰ লিখিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা এইটো আতুৰ ভৈ লোৱা হৰি বিষয় বিষলে কৰিও উদ্ধাৰ মুকক চৰণ কমলে উক্ত বৰগীত পাখি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতিৰ পৰা তুলি অনা হৈছে উক্ত বৰগীত পাখিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায় তেওঁক স্মৰণ নকৰে শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায় তেওঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত কিন্তু কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণক কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু দয়া কৰি আমাক এই মায়ামোহৰ পৰা পৰিত্ৰাণ দিয়া আমাক উদ্ধাৰ কৰা মুক্তি দিয়া তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন উক্ত বৰগীত পাখি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতিৰ পৰা তুলি অনা হৈছে উক্ত পদভাষীৰ জৰিয়তে কবিয়ে ভকতসকলৰ জীৱনস্বৰূপ যে ভগৱান শ্ৰীকৃষ্ণ সেই প্ৰসংগ উক্ত বৰগীত ভাষীৰ অৱদানা কৰা হৈছে কবিৰ মতে এই সংসাৰখন এখন মায়াজাল মানুহে জন্ম হোৱাৰ পৰা এই সংসাৰৰ মায়ামোহত এনেদৰে আবদ্ধ হৈ পৰে যে ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ সময় নাপায় কেৱল বিপদতহে তেওঁক বিচাৰে কিন্তু কবিয়ে শ্ৰীকৃষ্ণৰ মহিমা বুজিব পাৰি নিজকে তেওঁৰ শ্ৰী চৰণত অৰ্পণ কৰিব বিচাৰিছে শ্ৰীকৃষ্ণ দয়া সাগৰ তেওঁৰ নিজৰ ভক্তসকলক নিশ্চয় ৰক্ষা কৰিব এই মায়ামোহৰ পৰা পৰিত্ৰাণ দিব কবিৰ মতে ভগৱান শ্ৰীকৃষ্ণৰ চৰণ যুগল হ'ল পৰম মহাধন ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হ'ল তেওঁলোকৰ জীৱন গতিকে শ্ৰীকৃষ্ণই ভকতসকলৰ জীৱন উদ্ধাৰ কৰিবই কাৰণ ভক্তিত ভগৱন্ত লৰে ৫ নম্বৰ কৈছে সনক সনন্দ যোগী জাহকতীয়া সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা উত্তৰ ইয়াত মহাপুৰুষজনাই পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে শ্ৰীকৃষ্ণই অপাৰ মহিমাৰে সংসাৰৰ দুখ মোচন কৰিছে তেওঁ নিৰাকাৰ আৰু তেওঁৰ লীলাৰ অপাৰ মহা ঋষি মুনিসকলৰ দৰে যোগীয়েও ধ্যান কৰি তেওঁৰ মহিমা বুজিব নোৱাৰে মহাপুৰুষজনে নিজকে অজ্ঞানী সাধাৰণ মানুহ বুলি ভাবিছে এই কথাকে পদভাষীৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে বৰগীতিৰ 4টা লক্ষণৰ বিষয়ে লিখা 1 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত 2 নম্বৰ বৰগীতৰ ভাষা বজ্ৰাৱলী 3 নম্বৰ বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক 4 নম্বৰ শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় নাম ধৰ্ম প্ৰচাৰক উদ্দেশ্যে বৰগীতসমূহ ৰচিত ভাষা বিষয়ক 1 নম্বৰ তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা নাপাৱন্ত কেনে ভৈলোহু তুমিহে জনের কহয় উত্তৰ নাপাৱন্ত হ'লে নাপাই কেনে হ'লে কেনেদৰে ভৈলোহা হ'লে হল্লু তুমিয়ে জনের সকলৰ কহয় কয় 2 নম্বৰ বজ্ৰলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা উত্তৰ বজ্ৰলী ভাষাৰ এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা এই ভাষাক ঠাই বিশেষ বজ্ৰবোল আৰু অসমীয়া বজ্ৰবুলি বোলে এই ভাষাৰ মূল ভেটি হৈছে মৈথালী তাৰ লগত ভোজপুৰী নেৱাৰী আৰু দাঁতিকাষৰীয়া আন ভাষা সংমিশ্ৰণেৰে ই ঠাই অনুযায়ী একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে বজ্ৰবলী ভাষাটো এহাতে শক্তিশালী আৰু আনহাতে প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ বাবে শ্ৰুতিমধুৰ আশা কৰোঁ বন্ধু-বান্ধৱীসকল তোমালোকে এই ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হ'লা যদি লাইক কৰা নাই বৰ্তমানলৈকে ভিডিঅ'টিত এটা লাইক কৰি পিনি উৎসাহ জনাবা আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ একদম নাপাহৰিবা অন্য ভিডিঅ'ত লগ পোৱা আশাৰে এতিয়ালৈ ধন্যবাদ জয় অসম থেংকছ ফৰ ৱাচিং